চৰকাৰখনে কাম কৰি আহিছিল তাৰ কাৰণে যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ ইতিমধ্যে পৰীক্ষা হৈ গৈছিল এই পৰীক্ষাসমূহৰ ফলাফল তৃতীয় শ্ৰেণীৰ বা থাৰ্ড গ্ৰেড পৰীক্ষাৰ ফলাফল অহা 3 তাৰিখে ঘোষণা কৰা হ'ব আৰু ফৰ্থ গ্ৰেড পৰীক্ষাৰ ফলাফল অহা 4 তাৰিখে ঘোষণা কৰা হ'ব গতিকে সকলো কেণ্ডিডেটে সেৱাৰ ৱেবছাইটলৈকে গৈ যি ধৰণে তেওঁলোকৰ এপ্লিকেশ্যন নাম্বাৰ তাত দি পেলাই তেওঁলোকৰ ফলাফল চাব পাৰিব আৰু অহা 11 তাৰিখে আমাৰ চৰকাৰৰ 2 বছৰ বৰ্ষপূৰ্তি উপলক্ষে 50,000 যুৱক যুৱতীক একেলগে আমাৰ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ কাম 11 তাৰিখে কৰাৰ এটা পৰিকল্পনা কৰা হৈছে গতিকে এই যে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ চাকৰিসমূহ বিভিন্ন বিভাগত বিভিন্ন ঠাইত যি ধৰণে আছে এই গোটেইখিনি কথা আপোনালোকে 3 তাৰিখ আৰু 4 তাৰিখে সকলো ৰিজাল্ট ঘোষণা হ'ব আৰু তাৰ পিছত সেই কামখিনি প্ৰচেছ হৈ 11 তাৰিখে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব আৰু জুন মাহৰ 1 তাৰিখৰ ভিতৰত তেওঁলোকে জইন কৰিব আৰু সেই ধৰণে প্ৰত্যেক বিভাগে কামসমূহ আগবঢ়াইছে